So hello and welcome back to my YouTube channel. বৰ্তমান আমি গৈ আছো ডিব্ৰুগড়ত আমি গৈ আছো জগন্নাথ মন্দিৰ অগিবিল আৰু খনিকৰ পাৰ্ক আৰু পাইলি ডিপি হোম এনেহেনে গৈ আছো মৰ্নিং গৈ আছো আমি মৰ্নিং আৰু এইদৰে আহি আমি ওলালোহি বাইপাছটো কানেক্ট হৈছে আপোনাৰ তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় তেনেহ'লে চাই থাকক ভিডিঅ'টি যেহেতু আমি ৰাতিপুৱা সোনকালে আহিছোঁ একো খাই অহা নাই সেইবাবে কিছুমান ৰৈ কিবা কিবি খাই লওঁ আৰু এয়া হৈছে নাহৰতলি চাহ বাগিচা বহু বিশাল দেখিছে ৱেলকাম টু ডিব্ৰুগড় দেখিছে বৰ্তমান আমি আছোঁ বকুল অভাৰব্ৰিজত এয়া মোৰ পিছফালে সুৰজ আৰু দেৱপুৰত আৰু ইয়াৰ পিছফালে পাহাৰ দেখিছে ঘৰ সেই দূৰণি পাহাৰ আৰু এতিয়া আমি যাওঁ এয়া দেখিছে জগন্নাথ মন্দিৰ আৰু ফাইনেলি আহি আমি উপস্থিত হ'লো জগন্নাথ মন্দিৰ দেখিছে কি সুন্দৰ পৰিৱেশ কি সুন্দৰ এক মনোমোহা দৃশ্য তেনেহ'লে চাই থাকক এতিয়া আমি যাম মন্দিৰৰ ভিতৰলৈ আৰু দোকানৰ পৰা লৈ ল'লোঁ আমি ধূপ চাকি প্ৰসাদ পূজা কৰিবলৈ এতিয়া যাওঁ এতিয়া মন্দিৰৰ পৰা ওলাই আমি গৈ আছোঁ খনিকৰ পাৰ্ক চাই থকা ভিডিঅ'টি এইখন দেখিছে এইখন হৈছে খনিকৰ পাৰ্ক বলক বেয়া খবৰ যিহেতু আজি সোমবাৰ সেইবাবে আজি খনিকৰ পাৰ্ক বন্ধ সেইবাবে আমি ইয়াত কিছুমান ৰ'ম আৰু তাৰপিছত আমি ওলাই যাম গ্ল'চম এক্সটিকা আৰু এয়াই হৈছে ব্লুচম এক্সটিকা আপোনালোকে চাই যাওক ভিডিঅ'টি মই দেখাই গৈছোঁ ইয়াৰ কিছু অংশ চাই থাকক আহিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা আহিবানে নাখিবলে মনত আৰু এই জলকীয়া পুলি আৰু এয়া কি নাজানো এই লফা শাক নিচিনা দেখিবলৈ কিন্তু লফা শাক নহয় আৰু জবা ফুল নাৰ্জী ফুল আহিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা আহিবানে নাখিবলে মনৰে তমসা পাৰিবানে আঁতৰাব মনৰে নিৰাশা হাৰুতি নিশাৰ যেন ফাইনেলি আহি তিনিচুকীয়াত উপস্থিত হ'লোহি বৰ্তমান 9টা বাজিছে বিচাৰে বৰষা মনৰ পথাৰ হওক সেউজে পৰশা হাৰধি পুৱাৰ যেন